আপোনালোকৰ সন্তানে বাৰু কেতিয়াবা সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব নোৱাৰি অবাবত সময় নষ্ট কৰি অনাই বনাই ঘূৰি ফুৰিছে নেকি? যদি ফুৰিছে আহকচোন তেতিয়াহ'লে এই কাহিনীটোৰ মাজলৈ আমি আগবাঢ়ো। এসময়ত এখন গাঁৱত এজন বৃদ্ধ লোকে বসবাস কৰিছিলে। তেওঁ এটা পুত্ৰ সন্তান আছিলে, কিন্তু এই পুত্ৰ সন্তানটো ইমানেই এলেহুৱা আছিল যে তেওঁ কোনো এটা কামত দেউতাকে মন বহাব পৰা নাছিলে। তেওঁ ৰাতিপুৱা শুই উঠাৰ পৰা সন্ধিয়ালৈকে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিয়ে কটাইছিলে, কাৰণ তেওঁ একো কাম কৰা নাছিলে ঘৰখনত। দেউতাকে সেই কথাক লৈ বৰ চিন্তিত হৈছিলে। দেউতাকে ভাবিলে, ইয়াক যদি সঠিক সময়ত এটা সঠিক সিদ্ধান্ত দি আগবঢ়াই নিব নোৱাৰোঁ তেতিয়াহ'লে ইয়াৰ ভৱিষ্যতটো অন্ধকাৰৰ ফালে ঢাল খাব। সেই বুলি ভাবি দেউতাকে এটা সিদ্ধান্ত দিয়াৰ চলেৰে তাক ওচৰলৈ মাতি আনিলে। তাৰ পাছত ল'ৰাটোক ক'লে যে সেই পুৰণি আলমাৰিটোত এটা ঘড়ী থৈ দিয়া আছে, ঘড়ীটো তুমি মোৰ ওচৰলৈ লৈ আহাচোন। আৰু সেইমতে ল'ৰাটোৱে গৈ দেউতাকৰ ওচৰলৈ ঘড়ীটো লৈ আহিলে আৰু দেউতাকে ক'লে, এই ঘড়ীটো লৈ তুমি কাইলৈ বজাৰলৈ যাবা আৰু বাটত গৈ থাকোঁতে তুমি যিমান মানুহ পাবা আৰু বজাৰতো যিমান মানুহ পাবা সকলোকে তুমি ঘড়ীটোৰ মূল্য সুধিবা। সেইমতেই পিছদিনা পুৱাই ল'ৰাটোৱে ঘড়ীটো লৈ বজাৰলৈ বুলি ৰাওনা হ'ল। আৰু তেওঁ গৈ থাকোঁতে যিমান মানুহ পালে আৰু বজাৰত গৈ যিমান মানুহ পালে সকলোকে তেওঁ ঘড়ীটোৰ মূল্য সুধিলে। কোনোৱে ক'লে 1000 টকা, কোনোৱে ক'লে 500 টকা, কোনোৱে ক'লে 700 টকা। আৰু এই সকলোখিনি শুনাৰ পাছত ল'ৰাটো আকৌ ঘৰলৈ বুলি ঘূৰি আহিলে। দিনটোৰ সকলোখিনি কথা দেউতাকৰ আগত বিৱৰি ক'লে আৰু দেউতাকে ক'লে, আগৰ জেগাত আকৌ ঘড়ীটো থৈ দিয়াগৈ যোৱা। পাছদিনাখন পুৱাই আকৌ দেউতাকে ল'ৰাটোক তেওঁৰ ওচৰলৈ মাতি আনিলে আৰু ক'লে, আজি তুমি সেই ঘড়ীটো লৈ আকৌ বজাৰলৈ যাবা, আজি তুমি ঘড়ীটোৰ সময়ৰ মূল্য সুধিবা। ল'ৰাটোৱে অকণমান সংকোচ কৰিছিলে, কিন্তু দেউতাকে যেতিয়া কৈছে তেওঁ ভাবিলে কি কাৰণে বা কৈছে, সেই বুলি ভাবি তেওঁ আকৌ যাবৰ কাৰণে সাজু হ'ল। আকৌ ৰাতিপুৱা তেওঁ ঘড়ীটো লৈ বজাৰলৈ বুলি ৰাওনা হ'ল। আৰু সিদিনা আগৰ দিনাখনৰ নিচিনাকৈ যিমান মানুহ পালে সকলোকে তেওঁ ঘড়ীটোৰ সময়ৰ মূল্য সুধিলে। আৰু সেই মানুহখিনিয়ে ভাবিছিলে, এই ল'ৰাটোৰ কিবা মানসিক বিকৃতি হ'ল নেকি? কালি ই ঘড়ীটোৰ মূল্য সুধিলে আৰু আজি আকৌ সময়ৰ মূল্য সুধিব আহিছে। সেই বুলি ভাবি কিছুমান মানুহে ল'ৰাটোক বৰ ইনচাল্ট কৰিবলৈ ধৰিলে আৰু কিছুৱে হাঁহিলে। আৰু এনেদৰেই সি মনতে বৰ দুখ পালে। শেষত ভাবিলে আৰু এজন মানুহৰ ওচৰলৈ যাওঁ আৰু তাৰ পাছত ঘৰলৈ উভতি যাওঁ। সেই বুলি ভাবি এজন বৃদ্ধ মানুহৰ ওচৰলৈ গৈ পেলাই সেই মানুহজনৰ এখন দোকান আছিলে। তেতিয়া তেওঁ বৃদ্ধ মানুহজনে দোকানৰ ভিতৰৰ পৰা ওলাই আহিলে আৰু ওলাই আহোঁতে ল'ৰাটোৱে ক'লে যে সময়ৰ মূল্য কিমান। তেওঁ যেতিয়া এই কথাটো ক'লে বৃদ্ধ মানুহজনে খুব তৎক্ষণাতে কথাটো বুজি পালে। বুজি পাই ল'ৰাটোক ওচৰলৈ মাতি আনিলে আৰু খুব মৰমেৰে তেতিয়া ল'ৰাটোক ক'লে যে সময়ৰ মূল্য তুমি সুধিছা, আমি কোটি টকা দিলেও সময়ৰ মূল্য দিব নোৱাৰোঁ। সময় হৈছে এক অমূল্য সম্পদ। সময় কাৰো বাবে ৰৈ নাথাকে। ভাল সময় আৰু বেয়া সময় দুটা ভাগ থাকে সময়ৰ। কাৰণ ভাল সময়টো আমি এটা ভাল কামৰ দ্বাৰা লৈ যাব পাৰোঁ, কিন্তু বেয়া সময় আমাৰ জীৱনত যদি কিবা বেয়া দিন আহিছে বা বেয়া কথা, সেইখিনি আমি পাহৰি ভাল সময়টো এনেভাৱে লৈ যাব লাগিব যে আমি পাৰ হৈ যোৱা দিনবিলাক এটা ক্ষণো আমি যাতে অবাবত নষ্ট নকৰোঁ। সেই বুলি ভাবি বহুখিনি কথা বুজাই দিলে। সময় ধনী মানুহৰ হাততো 24 ঘণ্টাই সময় থাকে, দুখীয়া মানুহৰ হাততো 24 ঘণ্টাই সময় থাকে। কাৰণ আমি ইয়াক কি কামত ব্যৱহাৰ কৰিছোঁ বা কেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইটো আমাৰ কথা। আমি যদি 1 ছেকেণ্ড সময়ো এনেই পাৰ কৰি দিছোঁ, সেয়া আমি এটা ভুল পথেৰে গৈ আছোঁ। সেই বুলি ভাবি বহুখিনি কথা ল'ৰাটোক বুজাই দিলে। আৰু ল'ৰাটোৱে এই কথাখিনি ইমান একান্ত মনেৰে শুনিলে, তেওঁ সকলোখিনি কথা তৎক্ষণাতে বুজি পালে। আৰু তেওঁ যে ইমান দিনে যে অনাই বনাই যে ঘূৰি ফুৰিছে সেই কথাটো উপলব্ধি কৰিলে। আৰু এই কথাখিনি যেতিয়া শুনিলে তেতিয়া সেই মানুহজনক ল'ৰাটোৱে এটা ধন্যবাদ দিলে। তেওঁ সঠিক সময়ত যে সঠিক সিদ্ধান্তৰে এটা বাট দেখুৱাই দিয়াৰ বাবে সেই মানুহজনক এটা ধন্যবাদ দিলে আৰু ক'লে যে আজিৰ পৰা মই কেতিয়াও অকণমান সময়ো অবাবত নষ্ট নকৰোঁ।
সঠিক সময়ত মই সঠিক সিদ্ধান্তৰে মই আগবাঢ়ি যাম বুলি সেই মানুহজনৰ আগত প্ৰতিশ্ৰুতি দিলে আৰু তেওঁ সেই ঘড়ীটো লৈ আকৌ দেউতাকৰ ওচৰলৈ বুলি ঘূৰি আহিলে। আহি দেউতাকক সকলোখিনি কথা ক'লে যে আজিৰ পৰা মই সময়ৰ মূল্য সময়মতে দিম আৰু ইমান দিনে যে মই অবাবত সময় নষ্ট কৰিলোঁ সেই কথাটো কৈ দেউতাকৰ আগত ক্ষমা বিচাৰিলে আৰু সঠিক পথেৰে আগুৱাই যাম বুলি দেউতাকৰ আগত প্ৰতিশ্ৰুতি দিলে। তেনেকৈ তেওঁ দিনবিলাক ইমানেই পৰিৱৰ্তন হৈ থাকিলে যে দেউতাকেও আচৰিত হ'ল। এনেকৈ তাৰ দিনবিলাক পাৰ হৈ গ'ল। আৰু এই কাহিনীটো ইয়াকে কোৱা গৈছে যে উপযুক্ত সময়ত যদি আমি সঠিকভাৱেৰে সঠিক সিদ্ধান্তৰে আগবাঢ়ি যাব নোৱাৰোঁ, আমি সদায় অন্ধকাৰৰ ফালে আগবাঢ়ি গৈ আছোঁ। এই কাহিনীটো যদি আপোনালোকে ফেচবুকত চাইছে ফ'ল' কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ।